আপুনি জানেনে হীৰাই এনেই চিকমিকনি নকৰে প্ৰেছাৰ নাথাকিলে হীৰা সৃষ্টি নহয় মেৰী কেছে এষাৰ কথা কৈছিলে নো প্ৰেছাৰ নো ডায়মণ্ড অৰ্থাৎ জীৱনত যদি টেনচন নাথাকে চাপ নাথাকে প্ৰেছাৰ নাথাকে তেন্তে উন্নতিও নাথাকে হীৰা একেদিনতে সৃষ্টি নহয় মাটিৰ গভীৰতাত অন্ধকাৰত অসহ্য তাপ আৰু অসহ্য চাপৰ মাজত বছৰ বছৰ ধৰি সহ্য কৰাৰ পিছতে ই হীৰা হয় ঠিক তেনেদৰে আপোনাৰ ব্যৰ্থতা মানুহৰ সমালোচনা বিভিন্ন সমস্যা পৰীক্ষাৰ টেনচন পৰিয়ালৰ টেনচন টকা পইচাৰ টেনচন এইবোৰে আপোনাক ভাঙিবলৈ অহা নাই এইবোৰে আপোনাক গঢ়িবলৈ আহিছে আৰু এইবোৰে আপোনাক শক্তিশালী কৰিবলৈ আহিছে যিমান ডাঙৰ প্ৰেছাৰ বা চাপ সিমান উজ্জ্বল হ'ব আপোনাৰ ভৱিষ্যত চাপ আহিলে ভয় নকৰিব পলায়ন নকৰিব তাক গ্ৰহণ কৰক আৰু আপোনাৰ সৰ্বশ্ৰেষ্ঠ ৰূপটো উলিয়াই আনক মনত ৰাখিব প্ৰেছাৰ অবিহনে কাহিনী সৃষ্টি নহয় প্ৰেছাৰ অবিহনে হীৰা সৃষ্টি নহয় নো প্ৰেছাৰ নো ডায়মণ্ড এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ ফ'ল' কৰক আৰু ছাবস্ক্ৰাইব কৰক থেংক ইউ